हेलो एवरीवन गुड मॉर्निंग और एतिया रातिपुवा 7टा मान बाजिसे आमी ओलाइसु डिब्रुगढ़ एयरपोर्टत माने आमार माये जाबो दिल्ली तो तार कारणे माने आमी माक थबले गय आसु एयरपोर्टत और देवराज हुई आছিলে तेनेके ताक उठाई লৈ আহিलु उसत जी कापुर पालो हे कापुरजोर पिंधाय ताक লৈ আহিलु কি কইছা रातिपुवा हुई उठी आमी फुफु गई आছো নাই आइता फुफु যাব बेचारा टुपनिটো भंगाय নাই ভালকে আৰু মই তেনেকে উঠাই লৈ আহিলো আমি গৈ আছো এতিয়া বাইপাছৰ ফালেদি আৰু মানে আন্টি দুগৰাকী মাৰ লগতে যাব ফুৰিবলৈ মাৰ লগৰ তো সেই আন্টি দুগৰাকী ইয়াতে আছে ৰখি তাহতৰ ইয়াতে বাইপাছৰ ওচৰতে ঘৰ তো ইয়াৰ পৰাই যোৱা হ'ব আৰু এইটো হ'ল আমাৰ মাকুমৰ থানা फोटो नहीं बैग से खासे ए माउस तो नहीं ए जनी बाय है ए ते कोका ए ओटा भाई आंटी माँ আৰু এইফালে বেক চেকবোৰ ভালকে হুমুৱা মেলা হৈ গল আৰু সবে নিজৰ নিজৰ সিটত বহি গল আৰু এইফালে আমাৰ গাড়ী লৈ এতিয়া আমি মাক লৈ গৈ আছো কাৰণ হেতু গাড়ী মানে ফুল হৈ গল সেইকাৰণে তাত নুজুৰিলে তো সেইকাৰণে আমি আমাৰ গাড়ীতে গৈ আছো বাচ্চাটো কেনেকৈ আহি গইছ ৰাম বুটা মুচিঙি গো ইছৰা Oh no. No. Eko na mak ba ko sa tagiba. Chichi na hoy bhale. Ma ko sa tagiba ko. Gai gol. No ay pala. Gaba ni aita. Aita? Choke tidi ma. Choke. Alu. 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 পালে বহিছে আমাৰ দেৱৰাজ আইতা লগত হেল্ল হাই हाय करिया हाय ও আৰু এইফালে এতিয়া হুমাই গলো ডিব্ৰুগড় এয়াৰপোৰ্ট পাই গলো আৰু মই প্ৰথমবাৰ এয়াৰপোৰ্ট আহিছো কেতিয়া ফ্লাইটত উঠিব পাৰিম হেতু কথা বাৰু নাজানো কিন্তু উঠিম নিশ্চয় আৰু প্ৰথমবাৰ এয়াৰপোৰ্টত আহিছো আৰু তো উঠাটো হ'বই নিশ্চয় এদিন না এদিন হলো আৰু এফালে মাক এতিয়া আমি আগতে আহি পালো আৰু আগৰ গাড়ীখন আন্টি যেটো গাড়ীত আছে হেতু গাড়ী এতিয়ালৈকে আহি পোৱা নাই আৰু আমি আহি পাই গলো আৰু ইয়াত অলপ ৰখিম আৰু যদি মানে গাড়ী ৰখাবলৈ দিয়ে বেছি সময় তেনেহলে ৰখিম আন্টি অহালৈকে আৰু ইমান ধুনীয়া সোফা মানে ভাল লাগিছে চাই কি মানে মই প্ৰথমবাৰ চাইছো হেগৰতে ভাল লাগিছে নেকি না সঁচাকে ভাল লাগিছে কাৰণ এনেকৈ সোফাটো আৰু দেখা নাই মই এনেকে আৰু মানে ইমান ধুনীয়া हैप्पी जर्नी ভালকে যাব
পুৰা ফূৰ্তি কৰিব ন মা তেতিয়া মিনিটে কি খাবা এতিয়া নাই এতিয়া যাওঁ ভালকে বেগ নমাই লওঁগে দেই অঁ বেগ নমালো নমালো যাব দেই অঁ যাওক ভালকে যাওক আৰু ফটো দেখা দেখিম ন ফটো চাই থাকিম ক'ত যাব আজি বুলি ন তুমি মিঠি খাই দিম যা ডাঙৰকে দি দিয়া ডাঙৰকে দি দিয়া হাঁহিছে কেনেকৈ কি ধুনীয়াকৈ হাঁহিছে মিচিকে এতিয়া আমি মাহঁতক থৈ আমি ওলাইছোঁ ঘৰলৈ যাবলৈ আৰু যিমান পাৰোঁ মানে এয়াৰপৰ্টখন মানে ভিডিঅ' কৰি লৈছোঁ বাহিৰৰ পৰা যি আহে মোৰ কেমেৰাৰ ওচৰত আৰু মানে ভাল লাগিছে চাই চফা আৰু ইমান ধুনীয়া মানে আৰু নাজানো মইনো প্ৰথমবাৰ আহিছোঁ সেইকাৰণে বেছিয়ে ভাল লাগিছে চাগে সেইকাৰণে ভিডিঅ' কৰি লৈছোঁ আৰু আৰু এইফালে আমাৰ দেৱৰাজে খাই আছে কেক মানে ৰাতিপুৱা আহি একো নোখোৱাকৈ মই লৈ আহিছিলোঁ সেইকাৰণে কেক এটা কিনিলোঁ কেকৰ পেকেট আৰু পানী চানী লৈ মুখ চুখ ধুৱাই তাক কেক খুৱাই আছোঁ খাই আছেহি হেল্ল' এভৰিৱান গুড ইভিনিং মানে এতিয়া গধূলি চাহ তাহ খাই এতিয়া লৈছোঁ ভাত বনাবলৈ আৰু মানে আহি ৰাতিপুৱা যিমান কামখিনি আছিলে সেইখিনি কৰিলোঁ মই তেনেকৈ অলপ মানে ৰাতিপুৱা ভাত বনাইছিলোঁ আৰু মানে আহি যি কাম মানে পূৰা কাম পৰি আছিলে সেইখিনি কাম কৰোঁতে অলপ শুই ল'লোঁ ৰাতিপুৱা সোনকালে উঠিছিলোঁ আৰু এতিয়া বনাব লৈছোঁ মাংস সেইকাৰণে আলু অলপমান ফ্ৰাই কৰি লৈছোঁ আগতে আৰু এতিয়া খোৱা মানুহ বেছি নাই আমি আছোঁ আৰু সেইকাৰণে অলপ মানে বনাম আৰু মানে আহি মানে ইমান কাপোৰ মই তিয়াই গৈছিলোঁ সেইখিনি ধুলোঁ তাৰপিছত ৰাতিপুৱা আমি 4টা বজাত উঠিলোঁ আৰু এনেকৈ মানে কাপোৰ চাপোৰ ধুই ভাত চাত খাই অলপ শুই গ'লোঁ আৰু ইমান টোপনি ধৰি আছিলে তো সেইকাৰণে আৰু ভিডিঅ' চিডিঅ' কৰা নাই আৰু এতিয়া মানে অলপমান মাংস আৰু ভাতেই বনাম তেনেকৈ আৰু একো বস্তুৱে নবনাওঁ কাৰণ মানে আৰু ভাত চাত হৈ গ'ল মোৰ আৰু আমি মানে মাংসৰ জোল হয় মানে আৰু একো বস্তুৱে ভাজি চাজি আমাৰ নালাগে তো সেইকাৰণে মাংসই বনালোঁ আৰু বেছি একো বনাই থাকিব লগা নাই আৰু এইফালে আমি বহি গৈছোঁ ভাত খাবলৈ মই আৰু আমাৰ দেৱৰাজে টিভি চাই ভাত খাই আছে এইফালে টিভি চলি আছে আৰু দেৱৰাজে পাপাৰ খোৱা হৈ গ'ল আৰু মানে এতিয়া আমি খাই আছোঁ মা বেটা বহিছোঁ আজিৰ ভিডিঅ' ইমানে ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ